আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ পনীৰৰ এটা খুবেই সোৱাদ লগা নিৰামিষ তৰকাৰী লৈ আৰু এই তৰকাৰীটো আপোনালোকে যিদিনাখন নিৰামিষ খায় সেইদিনাখন বনাই খাব পাৰে খুবেই সোৱাদ লগা হয় আৰু দেখিবলৈ খুবেই সুন্দৰ হৈছিলে নমস্কাৰ বন্ধু বান্ধৱীসকল মই মায়া স্বাগতম জনাইছোঁ আপোনালোকক মায়াৰ আছামিজ কিচেনলৈ বন্ধু বান্ধৱীসকল পনীৰৰ ৰেচিপিটো চাই কেনে পালে ভিডিঅ'টো চাই শেষত নিশ্চয় জনাব দেখিবলৈ ধুনীয়া লগা আৰু খুবেই সোৱাদ লগা এই ৰেচিপিটো আপোনালোকে শেষলৈকে চাবলৈ মোৰ অনুৰোধ থাকিল নহলে বলক আৰম্ভ কৰোঁ প্ৰথমতে মই মছলাখিনি তৈয়াৰ কৰি লম তাৰ কাৰণে মই ইয়া গোটা ধনিয়া দিছোঁ 2 চামুচ গোটা জিৰা দিছোঁ 1.5 চামুচ আৰু এতিয়া মই ইয়াতে 8-9টা কাজু দি দিছোঁ আৰু এয়া দিছোঁ পপি সিড যাক আমি পোস্ত বুলি কওঁ 1.5 চামুচ দিছোঁ আৰু এইখিনি এতিয়া মই অলপমান পানী দি প্লাই খুব ধুনীয়া এটা পেষ্ট বনাই লৈছোঁ এয়া সব পেষ্টটো খুব ধুনীয়া মিহি আৰু সফট হৈছে আৰু এতিয়া মই এখন ননষ্টিকি পেন লৈ লৈছোঁ আৰু এই পেনটোতে মই আজি তৰকাৰীটো বনাম তেল দিছোঁ তেলখিনি ধুনীয়াকৈ গৰম হৈ যোৱালৈকে মই তেলখিনি গৰম কৰি লম তেলখিনি খুব ধুনীয়াকৈ গৰম হোৱাৰ পিছত মই কালজিৰা দি দিছোঁ কালজিৰা অকমান দিলে হ'ব আধা চামুচতকৈ কম দিলে হ'ব 3 খিলা তেজপাত মই এনেকৈ ছিঙি প্লাই দি দিছোঁ কাশ্মীৰী ৰঙা জলকীয়া 2টা দি দিছোঁ খুব ধুনীয়া কালাৰ হয় তৰকাৰী আৰু এতিয়া এই গুটেইখিনি ভালদৰে ভাজি লম মই এতিয়া গেছৰ ফ্লেমটো মিডিয়ামৰ ৰাখিছোঁ আৰু এতিয়া মই ইয়াতে পেষ্টটো যে বনাই ৰাখিছিলোঁ হেতু দি দিছোঁ আৰু এনেদৰে পেষ্টটো বনাই প্লাই ৰান্ধিলে খুবেই সোৱাদ লগা হয় আৰু পোস্ত আৰু কাজু যেতিয়া একেলগে পিসা যায় তেতিয়া খুব ধুনীয়া হয় আৰু এই গ্ৰেভিটো খুব ধুনীয়াকৈ ভাজিব লাগিব আৰু যেতিয়ালৈকে ভালদৰে ভাজি নহয় তেতিয়ালৈকে মই এইখিনি ভাজি লম কিয়নো ভাজা ভাল হ'লে তৰকাৰীটো এনেও ভাল হ'ব আৰু এই সব খুব ধুনীয়াকৈ মোৰ ভাজি হৈ আছে হালধি দি দিছোঁ আধা চামুচ কাশ্মীৰী লাল মিৰ্চ আধা চামুচ আৰু এয়া মই নিমখ সোৱাদ অনুসৰি দি দিছোঁ এতিয়া খুব ধুনীয়াকৈ ভাজি থাকিম আৰু এয়া সব কালাৰটো দেখিবলৈ খুবেই ধুনীয়া লাগিছে এনেদৰে লৰাই লৰাই ভাজি আছোঁ আৰু লাহেকৈ তেল মছলাখিনিৰ পৰা এৰাই আহিছে আৰু এনেদৰে হ'লে গম পাব লাগে যে মছলাখিনি খুব ধুনীয়াকৈ ভাজি হৈ গৈছে এতিয়া মই ইয়াত দি দিছোঁ বিলাহী 3টা সৰু সৰু সাইজৰ বিলাহী আছিল মই এনেকৈ পিউৰি বনাই প্লাই দি দিছোঁ আৰু এয়া সব খুব ধুনীয়া লাগিছে মছলাখিনি দেখিবলৈ তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে মোৰ যিকোনো নতুন ভিডিও আহিলে আপোনালোকে নটিফিকেশনটো প্ৰথমতে পাই যায় লাইক কমেন্ট আৰু শেয়াৰ এটা নিশ্চয় কৰি দিব কৰিলে খুব ভাল লাগে আৰু কমেন্ট কৰি জনাব যে আপোনালোকক আজিৰ ভিডিওটো চাই কেনে পালে আৰু আপোনালোকে ক'ৰ পৰা চাই আছে আৰু এই সব মছলাখিনি মোৰ খুব ভালদৰে ভাজি হৈ গৈছে মছলাৰ পৰা তেলখিনি লাহেকৈ সেপাৰেট হৈ গৈছে আৰু এতিয়া মই ইয়াতে পানী দি দিম পানীখিনি দি খুব ভালদৰে উতলাই ললো এই সব খুব ভালদৰে উতল খাই আহিছে আপোনালোকে আপোনালোকৰ পনীৰৰ পৰিমাণ অনুসৰি পানীটো দি ল'ব আৰু মছলাখিনি যেতিয়া ভালদৰে ভাজি হয় তৰকাৰীটো দেখিবলৈ ধুনীয়া হয় আৰু খাবলৈ খুবেই সোৱাদ লগা হয় ভালদৰে উতল আহি প্লাই জুলখিনিৰ অকমান থিকনেসটো আহি গৈছে এতিয়া মই ইয়াত কাটি লোৱা পনীৰখিনি দি দিম আৰু এয়া সব পনীৰখিনি মই কাটি লৈছিলো এতিয়া মই এইখিনি দি দিম পনীৰ দি বৰ বেছি টাইম ৰান্ধিব নালাগে মই এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ আৰু সম্পূৰ্ণ উতল আহালৈকে অকমান টাইম ৰৈ দিব লাগিব গেছৰ ফ্লেমটো বঢ়াই দিছোঁ এতিয়া কিয়নো উতলটো আহিব লাগিব আৰু এয়া লাহেকৈ উতল আহিছে বন্ধু বান্ধৱীসকল নিৰামিষৰ দিনত আপোনালোকে যদি এনেদৰে এখন ধুনীয়া তৰকাৰী বনাই প্লাই খায় তেনেহলে খুবেই ভাল লাগিব কোনোবা যদি নিৰামিষাৰী আলহী আহে আপোনালোকে এনেদৰে বনাই খুৱাব পাৰিব পিয়াজ নহৰু নোহোৱাকেও যে কেতিয়াবা এনেকৈ ৰান্ধিলে খুবেই সোৱাদ লগা হয় আপোনালোকে এবাৰ ৰান্ধি চাব গম পাব আৰু এয়া মই দি দিছোঁ গৰম মছলাখিনি দি প্লাই মই আৰু 2 মিনিটমান তৰকাৰীখিনি উতলাই ল'ম আৰু এতিয়া মই দি দিছোঁ ৰোস্টেড কচুৰি মেথি আৰু এই কচুৰি মেথিটো দিলে তৰকাৰীৰ সোৱাদটো খুব ভাল লাগে আৰু গোন্ধটো খুবেই ভাল লাগে তো আপোনালোকে এনেদৰে বনাই চাব কচুৰি মেথিটোৰ ফ্লেভাৰটো সবেই গম পায় আপোনালোকে যদি খাইছে আপোনালোকেও গম পাব আৰু এয়া মোৰ তৰকাৰীটো বনাই হৈ গ'ল গেছৰ ফ্লেমটো মই অফ কৰি দিলোঁ আৰু এতিয়া মই প্লেটিং কৰি আপোনালোকক দেখুৱাইছোঁ আৰু পনীৰখিনি ইমান ভাল নাছিলে কাৰণে শেপটো ভাল হোৱা নাই আৰু আপোনালোকে যদি বনাই ভাল পনীৰ ল'ব এয়া মোৰ পনীৰৰ সোৱাদটো খুবেই ভাল হৈছিলে কিন্তু পনীৰৰ শেপটো মানে অকমান বেয়া হৈ গ'ল বেছি ফুলি ফুলি আহিছিলে পনীৰত চাগে কিবা মিলোৱা আছিলে
তো সেইটো যিয়েই নহওক খাবলৈ খুব সোৱাদ লগা হৈছিলে আৰু এয়া চাওক আপোনালোকে দেখিও নিশ্চয় গম পাইছে। তেনেহ'লে আজিলৈ ইমানেই, নতুন ভিডিঅ'লৈ আকৌ আহিম। আপোনালোকে ভালে থাকক, সুস্থ থাকক। জয় আই অসম।